Hello guys, welcome back to my YouTube channel. তো বলক আজি আপোনালোকক গোৱালপাৰা টাউনখন দেখুৱা চাই ভাল পাব আপোনালোকে। তো চলো ভিডিওটো শুরু কৰো। ডিসি অফিস পালো, এটো চাই লওক ডিসি অফিস গোৱালপাৰাৰ। ডিসি অফিসৰ লগতে এখন বিটি কলেজ চাই লওক। ইয়াৰ সন্মুখত জেলখন আছিলে। সৰি দেখুৱা নহল, মানে মই ভিডিঅ' বনা নাই, মোৰ লগৰ ল'ৰাটোৱে ভিডিঅ' বনাই আছিলে, এই নুঠালে কাৰণে দেখাব নোৱাৰিলোঁ, পিছত দেখুৱাম। এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ নাম ৰেজিষ্টাৰ কৰা আপোনালোকৰ সকলোৰে যিবিলাকে পঢ়া শুনা কৰে। এইখিনি BOC হয়, এইখিনি জেগাখিনিৰ নাম BOC বুলি কয়। এইটো SBI বেংক আৰু চলেজ ইনষ্টিটিউট আৰু আগত চলেজ হস্পিটেলখন আছে, আপোনালোকক দেখাই আছোঁ। এইখন চলেজ হস্পিটেল হয়, চাই লওক চলেজ হস্পিটেলখন। আৰু এইটো ইপিনে এইটো হ'ল আপোনাৰ SB DC এইবিলাক থাকে, কোৱাৰ্টাৰ হয়। তো এতিয়া আমি গোৱালপাৰা মেইন টাউনত সোমাই আছোঁ, চাই লওক মেইন টাউন পাৰ হ'লোঁ। তো এইবাৰ আমি পাম গোৱালপাৰা কলেজ। দেখুৱাই আছোঁ আপোনালোকক, গোৱালপাৰা কলেজো দেখুৱাই আছোঁ। তো ভিডিঅ'খন চাই থাকক, আপোনালোকক সকলোবিলাক দেখুৱাম, যিমানখিনি পাৰোঁ দেখুৱাই যাম আপোনালোকক। তো এইখন গোৱালপাৰা কলেজ, চাই লওক গোৱালপাৰা কলেজ বহুত ডাঙৰ হয় কলেজখন, চাই লওক। পুখুৰী, ইয়াতে মাছ মৰা প্ৰতিযোগিতা হয়। মীন বিভাগৰ অফিচ হয়, চাই লওক। ইয়াতে এই ৰাস্তাটোৰ ভিতৰেদি এইটো যে বিল্ডিং, তাতে দ্বিতীয় অফিচ হয়, তাতে লাইচেঞ্চ বনোৱা হয়, গাড়ীৰ নাম্বাৰ আমাৰ ইয়াৰে গোৱালপাৰাৰ। এই ৰাস্তাটো দি অলপ মানে ভিতৰত গ'লে কোৰ্টটো পায়, গোৱালপাৰা কোৰ্ট। আগেদি দেখুৱাই আছোঁ, আগপিনেদিও যাব পাৰি, আগপিনেদিও এটা ৰাস্তা আছে, দেখাই আছোঁ আপোনালোকক। এই ৰাস্তাটো দিও গ'লে কোৰ্টটো পায়, আৰু ইপিনে গোৱালপাৰা সদৰ থানাও আছে ভিতৰত। আপোনালোকক ভিতৰত লৈ নগ'লোঁ।
এইখন বিশাল গোৱালপাৰা। লাইফ কেয়ার হসপিটাল। LIC অফিস। সেভেন সিস্টার হস্পিটাল এলক আৰু এইটো SP অফিস গোৱালপাৰা। গোৱালপাৰা টাউনখন চাই কেনে লাগিলে কমেণ্টত জনাব। ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক, তেতিয়ালৈকে বাই বাই, টাটা।